প্ৰায় 2 ঘণ্টামান হ'ল আমি আহিছোঁ, কিন্তু এটা মাছ। হেল্ল' বন্ধুসকল, আৰু আপোনালোকে ভালে আছে? তো আজি আমি ছিপ জালত মাছ মাৰিবলৈ যাই আছোঁ। নদীৰ মাজত যাম আজি। তো ভিডিঅ'টো চাই থাকক, শেষলৈ চাই থাকক ভিডিঅ'টো। তো বন্ধুসকল, নাৱত উঠিলোঁ আমি। সৰু নাও লৈ যাই আছোঁ। পথাৰত মাজত আছে আমাৰ জাল। ছিপ জালত যাম আজি মাছ মাৰিবলৈ। বহুত ৰ'দ উঠছে, সেইকাৰণে আমি ছাতি লৈ যাই আছোঁ। তো উপায় নাই, তো ৰ'দৰ মাজত যাই আছোঁ মাছ মাৰিবলৈ। তো বন্ধুসকল, প্ৰায় 2 ঘণ্টামান হ'ল আমি আহিছোঁ, কিন্তু এটা মাছ মাৰিব পৰা নাই। তো আমি দুঃখিত। তো কি কৰিম আৰু, বহুত টাইম ধৰি ট্ৰাই কৰি আছোঁ, কিন্তু কাম নহয়। তো অলপমান পিছতে ঘৰত যাম আৰু কি কৰিম, মাছ নুঠে। বহুত ৰ'দ, তাৰ কাৰণে এই পানীত নামিছে, অলপ হাতৰি আছে। বহুত টাইম ধৰি আহিছোঁ আমি, মাছ মাৰিব পৰা নাই। ঘৰত যাওঁ এতিয়া। ধন্যবাদ সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে। আজিৰ কাৰণে এইখিনিয়ে। আসসালামু আলাইকুম।